HSLC 2026 কেণ্ডিডেটসকলৰ বাবে এটা ভাল খবৰ লৈ আহিছোঁ। তেওঁলোকে হয়তো ভাবি আছে যে অহা কাইলৈ ৰিজাল্টসমূহ ঘোষণা কৰা হ'ব, কিন্তু অফিচিয়েল পৰ্টেলত কোনো ধৰণৰ এতিয়ালৈকে আপডেট দিয়া হোৱা নাই। তোমালোকে অপেক্ষা কৰি থাকা গধূলিলৈকে যদি কোনোবা ৱেবছাইটসমূহৰ আপডেট নাহে, তোমালোকে 50% তোমালোকে চান্স আছে, তোমালোকৰ যিটো ৰিজাল্ট আছে সেই ৰিজাল্টটো 50% চান্স আছে কাইলৈ ঘোষণা কৰাৰ। কিন্তু ৱেবছাইটসমূহত দেখুৱাই আছে, যিটো আনঅফিচিয়েল ৱেবছাইট হয় সেই ৱেবছাইটসমূহত দেখুৱাই আছে যে অহা কাইলৈ ঘোষণা কৰা হ'ব HSLC ৰিজাল্ট 2026-ৰ। কিন্তু অফিচিয়েলি কোনো ধৰণৰ আপডেট অহা নাই, কোনো ধৰণৰ নটিছে পাব্লিছ কৰা নাই। তোমালোকে ভয় খাব নালাগে যে কাইলৈ ৰিজাল্ট দিবই নেকি বুলি, তোমালোকে চিয়'ৰ থাকিব নালাগে। কাইলৈ হয়তো দিবও পাৰে ৰিজাল্ট, নতুবা নিদিবও পাৰে। তোমালোকে আৰু 2-এদিনৰ ভিতৰতে ৰিজাল্টসমূহ পাই যাবা। তোমালোকে বিহুৰ আগতে যিহেতু ৰিজাল্টসমূহ দিবই, তোমালোকে চিন্তা কৰিব নালাগে। তো ভিডিঅ'খিনিত আপডেটটো আছিলে ইমানটোৱে। আৰু চেনেলটো যদি তোমালোকে প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা, তেনে ক্ষেত্ৰত চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। তোমালোকে যিহেতু ফাৰ্ষ্ট ইয়েৰত পাবা, তোমালোকৰ ফাৰ্ষ্ট ইয়েৰৰ যিখিনি ক্লাছসমূহ আছে, প্ৰশ্ন কাকত আছে, আৰু যিসকলে ছেকেণ্ড ইয়েৰত পাব তেওঁলোকৰো ক্লাছসমূহ অনুষ্ঠিত কৰা হ'ব এই চেনেলটোৰ মাধ্যমেৰে। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'লে বহুখিনি সুবিধা হ'ব। আজিলৈ ইমানে, ধন্যবাদ। জয় অসম, পুনৰ লগ পাম যিসমূহ আপডেট আছে সেই আপডেটসমূহ লৈ।